এক্সেল সিৰিজৰ এইটো সেকেন্ড ভিডিঅ' হয়। এই ভিডিঅ'টোত মই এক্সেলৰ যিটো ইণ্টাৰফেচ তাৰ বিষয়ে আপোনালোকৰ লগত ডিছকাছ কৰিম। গতিকে মই ইণ্টাৰফেচটো ওপৰৰ পৰা একেবাৰে তললৈকে ডিছকাছ কৰি যাম। এইটো মই 2016 ভাৰ্জন ইউজ কৰি আছোঁ। আপোনালোকে যদি আগৰ ভাৰ্জন ইউজ কৰিছে তেনেহ'লে আপোনালোকৰ ইণ্টাৰফেচটো অলপ বেলেগ হ'ব। গতিকে ক'তনো বেলেগ হ'ব সেই কথাটো মই ইয়াত কৈ দিম। এই এক্সেল ছিটখনৰ যদি একেবাৰে ওপৰত চাই আপোনালোকে কুইক এক্সেছ টুলবোৰ দেখিবলৈ পাব। ইয়াত ছেভ আছে, আনডু আছে, ৰিডু আছে, আৰু মই এটা এড কৰি থৈছোঁ ইয়াত প্ৰিণ্ট প্ৰিভিউ। গতিকে আপোনালোকে ইয়াতে এটা সৰু বাটন পাব য'ত লিখা আছে কাষ্টমাইজ কুইক এক্সেছ টুলবাৰ। গতিকে এই কুইক এক্সেছ যিকেইটা বাটনকেইটা আছে আপোনালোকে যদি কাষ্টমাইজ কৰিব বিচাৰে তেনেহ'লে ইয়াত ক্লিক কৰি আৰু এডিশ্যনেল বাটন আপোনালোকে এড কৰিব পাৰে বা ৰিমুভ কৰি ল'ব পাৰে। তাৰ তলতে আপোনালোকে এনেধৰণৰ বেলেগ বেলেগ অপশ্যনছবোৰ টেববোৰ দেখিবলৈ পাব। প্ৰথমটো হৈছে ফাইল, হোম, ইনচাৰ্ট, আৰু প্ৰতিটো টেবৰ আণ্ডাৰত আপোনালোকে এনেধৰণৰ এডাল ৰিবন দেখিবলৈ পাব, য'ত নেকি সেই পাৰ্টিকুলাৰ টেবটোৰ আণ্ডাৰত কি ফাংচন আছে সকলোবোৰ ইয়াত দিয়া আছে, আৰু লগতে এটা সৰু সৰু গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনো কৰা আছে। যদি আপোনালোকে 2013ৰ আগৰ ভাৰ্জন ইউজ কৰি আছে তেনেহ'লে এই টেববোৰৰ আণ্ডাৰত আপোনালোকে এখন ড্ৰপ ডাউন মেনুহে পাব। ছাপ'জ মই যদি ইনচাৰ্টত ক্লিক কৰোঁ তেতিয়া আপোনালোকে ইয়াত এখন ড্ৰপ ডাউন মেনু পাব, য'ত নেকি এই ইনচাৰ্ট অপশ্যনটোৰ আণ্ডাৰত কি ফাংচন আছে সেই সকলোবোৰ লিষ্ট হৈ থাকিব। আৰু গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন থকাটো মই ভাবোঁ হেল্পফুল হয়, কাৰণ আপোনালোকে গ্ৰাফিক্সটো দেখিলে আপোনালোকে ক'ব পাৰিব যে এই পাৰ্টিকুলাৰ অপশ্যনটোনো কি কৰে। অল্টাৰনেটিভলি আপোনালোকে যদি পাৰ্টিকুলাৰ এটা অপশ্যনৰ ওপৰত এনেধৰণে আপোনালোকৰ মাউচটো থয় তেনেহ'লে দেখাই দিব ইয়াত যে সেই পাৰ্টিকুলাৰ অপশ্যনটোৰ কামটোনো কি। আৰু এই পাৰ্টিকুলাৰ অপশ্যনটোৰ বিষয়ে যদি আৰু জানিব বিচাৰে তেনেহ'লে আপোনালোকে টেল মি মোৰত ক্লিক যদি কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব এইটো হেল্পটো অ'পেন হৈ যায়, আৰু ইয়াত আপোনালোকৰ সেই পাৰ্টিকুলাৰ অপশ্যনটোৰ বিষয়ে ইন ডিটেইল কোৱা আছে। গতিকে মোৰ ছাজেশ্যন এইটোৱে থাকিব যে এই বেলেগ বেলেগ টেবৰ আণ্ডাৰত থকা ৰিবনৰ যিবোৰ অপশ্যনবোৰ আছে সেইবোৰ আপোনালোকে এনেধৰণে হেল্পলৈ গৈ চাই লওক, আৰু তাৰ পৰা আপোনালোকে বহুতখিনি কথা জানিব পাৰিব, আৰু আপোনালোকে এই টেববোৰৰ লগত ফেমিলিয়াৰ হৈ পৰিব, আৰু পিছত আপোনালোকৰ বহুত হেল্প হ'ব। গতিকে এই বেলেগ বেলেগ টেববোৰৰ বিষয়ে মই ক'লোঁ। ইয়াত এটা টেব আছে ফাইল, যিটো এইকেইটা বাকীকেইটা যিকেইটা টেব আছে তাতকৈ বেলেগ হয়। যদি মই ফাইলত ক্লিক কৰোঁ তেতিয়া দেখিবলৈ পাব যে গোটেই স্ক্ৰীণখন চেঞ্জ হৈ গৈছে। এইটোক আচলতে বেক ষ্টেজ ভিউ বুলি কয়। গতিকে এইটো জনাটো দৰকাৰ, ইয়াৰ কোনো প্ৰেক্টিকেল এপ্লিকেশ্যনছ নাই। ইয়াত গোটেই স্ক্ৰীণখন কভাৰ হৈ যোৱাৰ কাৰণটো এইটোৱে যে এই ফাইল অপশ্যনটোৱে আপোনাৰ গোটেই ফাইলটো এজ এ হোল মডিফাই কৰিব। আপুনি যদি গোটেই এক্সেলৰ ইনফৰমেশ্যনটো চাব বিচাৰে বা নতুনকৈ এটা এক্সেল ক্ৰিয়েট কৰিব বিচাৰে বা এটা এক্সিষ্টিং এক্সেল যদি আপুনি অ'পেন কৰিব বিচাৰে, ছেভ কৰা, ছেভ এজ, প্ৰিণ্ট, এই সকলোবোৰ অপশ্যন আপোনালোকে ফাইলটোৰ ওপৰত এজ এ হোল কাম কৰিব, আৰু সেয়েহে ইয়াত গোটেই স্ক্ৰীণখন ৰিপ্লেচ হৈ যায়। তাৰ বাদে যদি বাকী অপশ্যনবোৰ চাই আপোনাৰ ধৰক হোম আছে, ইয়াত আছে ইনচাৰ্ট, পেজ লেআউট, এই সকলোবোৰে কিন্তু এই পাৰ্টিকুলাৰ এক্সেল ছিটটোকহে চেঞ্জ কৰিব। তাৰ তলতে আছে ফৰ্মুলা বাৰ, য'ত নেকি বেলেগ বেলেগ ধৰণৰ ফৰ্মুলাবোৰ আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। যেতিয়া আপোনালোকে এক্সেলত প্ৰেক্টিকেলি কাম কৰিব, ইয়াত বেলেগ বেলেগ ধৰণৰ ডেটা এণ্ট্ৰি কৰিব, তেতিয়া এই ফৰ্মুলা বাৰডাল ইউজ হ'ব, আৰু মই মোৰ পৰৱৰ্তী ভিডিঅ'ত ক'ম। আৰু এই ফৰ্মুলা বাৰৰ কিনাৰতে আছে আপোনাৰ চেল ইণ্ডিকেটৰ, এইটো নেম বক্স বুলি কয়। আপোনালোকে যিটো চেল ছিলেক্ট কৰিব, লেটছ চে মই যদি এই চেলটো ছিলেক্ট কৰোঁ, এইটো হৈছে চি কলমৰ আৰু 3 নম্বৰ ৰোড আছে, গতিকে ইয়াত C3 দেখা দিছে, হয়নে? আৰু এইখন হৈছে মেইন ৱৰ্কশ্বীট, আৰু ইয়াত A, B, C, D এনেধৰণে কলমবোৰ আছে, আৰু এইফালে আপোনাৰ 1, 2, 3, 4 কৰি আপোনাৰ বেলেগ বেলেগ ৰ'জবোৰ আছে। গতিকে এই কলম আৰু ৰ'জবোৰ ইউজ কৰি আপোনালোকে এটা চেল আইডেণ্টিফাই কৰিব পাৰে। ছাপ'জ মই এই চেলটো যদি ছিলেক্ট কৰোঁ, এইটো হৈছে E আৰু এইফালে হৈছে 6, গতিকে E6 চেল হয়, আৰু এই চেলটো চাওক আপোনালোকে ইয়াত দেখিবলৈ পাব। অল্টাৰনেটিভলি আপোনালোকে ডাইৰেক্টলি যদি এটা চেললৈ মুভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে চিম্পলি ইয়াত লেটছ চে মই K11 টাইপ কৰিছোঁ, চাওক এইটো ছিলেকশ্যনটো অট'মেটিকেলি K11লৈ গুচি যায়, হয়নে? ইয়াতে আৰু এটা সৰু এটা বাটন আছে, এইটোৰ বিষয়ে মই ইয়াতে কৈ থওঁ। সেইটো হৈছে যে আপোনালোকে যদি দেখিছে যে কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে যে এক্সেলত কাম কৰি থাকোঁতে আপোনাক আৰু অলপ ডাঙৰকৈ আপোনালোকে চাব বিচাৰিছে, তেতিয়া হয়তো আপোনালোকৰ এই ৰিবনডালে বহুতখিনি স্পেচ খাই দিছে। গতিকে এই ৰিবনডাল যদি আপোনালোকে আঁতৰাই ৰাখিব বিচাৰে তেনেহ'লে চিম্পলি আপোনালোকে ইয়াত এইটো চাওক এটা বাটন আছে কলাপছ দি ৰিবন, গতিকে এইটো যদি ক্লিক কৰে তেতিয়া চাওক ৰিবনডাল আপোনাৰ হাইট হৈ গ'ল, আৰু আপোনাৰ যিটো এক্সেলৰ যিটো ৱৰ্ক স্পেচ আছিলে সেইটো আৰু ডাঙৰ হৈ গ'ল। আৰু আপোনালোকে যদি আগৰ ভিউটো ঘূৰাই আনিব বিচাৰে তেনেহ'লে আপোনালোকে চিম্পলি সৰু ইয়াত দেখিবলৈ পাইছে ৰিবন ডিছপ্লে অপশ্যন, এইটো যদি ক্লিক কৰে ইয়াত শ্ব' টেবছ এণ্ড কমাণ্ডছত যদি ক্লিক কৰে তেনেহ'লে আকৌ আপোনাৰ ৰিবনডাল ঘূৰি আহিব। একচুৱেলি ইয়াত বহুত অপশ্যন আছে। এটা অপশ্যন আছে আপোনাৰ অটো হাইড ৰিবন, য'ত নেকি আপুনি সেইটো চাওক গোটেইখিনি আপোনালোকে একেবাৰে হাইড হৈ পৰিলে। তাৰপাছত যদি আপোনালোকে অকল শ্ব' টেবছ কৰি থ'ব বিচাৰে তেনেহ'লে এইটো চাওক অকল টেবকেইটা শ্ব' হৈ আছে, আৰু আপোনালোকে যদি ৰিবনডাল চাব বিচাৰে তেনেহ'লে চিম্পলি এটা টেবৰ ওপৰত ক্লিক কৰিলে এইটো চাওক ৰিবনডাল ওলাই গ'ল, হয়নে? আৰু আপোনাৰ অপশ্যনটো ছিলেক্ট কৰাৰ পাছত আপুনি যদি আকৌ কাম কৰিব তেতিয়া ৰিবনডাল লুকাই যাব। আৰু যদি মই নৰ্মেল ভিউটো ঘূৰাই আনিব বিচাৰোঁ তেনেহ'লে চিম্পলি ইয়াত ক্লিক কৰি শ্ব' টেবছ এণ্ড কমাণ্ডছত যদি ক্লিক কৰে তেনেহ'লে আপোনাৰ যিটো
নৰ্মেল ভিউ সেইটো আপুনি ঘূৰাই পালে আৰু এতিয়া আপুনি তললৈ যদি চাওঁ ইয়াত দেখিবলৈ পাব sheet 1 গতিকে এই ফাইলটোৰ আণ্ডাৰতে যদি আপুনি আৰু এখন sheet এড কৰিব বিচাৰে তেনেহ'লে এই প্লাছ বাটনটো ক্লিক কৰিব লাগিব এইটো চাওক নতুন এখন sheet এড হৈ গ'ল আৰু ইয়াত আপোনালোকে যদি ৰাইট ক্লিক কৰে তেনেহ'লে এই sheetখনৰ ওপৰত বেলেগ বেলেগ অপচন আপোনালোকে পাব আপোনালোকে বেলেগ বেলেগ কালাৰ ইয়াত আইডেন্টিটি দিব পাৰে সাপোজ মই ফাৰ্ষ্ট টেবটোত দি থৈছোঁ ৰেড কালাৰ আৰু সেকেন্ড টেবটোত সাপোজ মই দিছোঁ yellow কালাৰ হয়নে গতিকে আপোনালোকে আইডেন্টিফাই কৰিবলৈ হেল্প হ'ব তাৰ তলত আছে আপোনালোকৰ ষ্টেটাছ বাৰ যেতিয়া আপোনালোকে এক্সেলত কাম কৰি থাকিব তেতিয়া এই ষ্টেটাছ বাৰডালত বহুত দৰকাৰী ইনফৰমেশ্যন দেখাই থাকিব আৰু যিহেতু এতিয়া আমি একো কাম কৰা নাই গতিকে ইয়াত কোনো ইনফৰমেশ্যন আপোনালোকে দেখিবলৈ পোৱা নাই কিন্তু ইয়াৰ ৰাইট হেণ্ড চাইডে আপোনালোকে তিনিটা বাটন দেখিবলৈ পাব ফাৰ্ষ্টটো হৈছে নৰ্মেল ভিউ এইটো আছে নৰ্মেল ভিউত আছে তাৰপিছত আপোনালোকে পেজ লেআউট ভিউটো যাব পাৰে আৰু তাৰপিছত আছে পেজ ব্ৰেক প্ৰিভিউ গতিকে তিনিটা অপশ্যন ইয়াত দি থৈছে আৰু তাৰ লগতে এটা জুম স্লাইডাৰ আছে সিম্পলি ইণ্টাৰেক্টিভ জুম স্লাইডাৰ হয় সিম্পলি আপুনি যদি এনেধৰণে স্লাইড কৰে জুম হ'ব আৰু জুম আউট কৰিব পাৰিব আৰু তাৰ ওপৰত আছে এডাল স্লাইডাৰ যিডাল নেকি আপুনি এক্সেল ছিটখন লেফ্ট টু ৰাইট আপোনালোকে স্লাইড কৰিব পাৰিব আৰু এই ছাইডত আছে আপোনাৰ সেকেন্ড স্লাইডাৰ যিডালে আপোনালোকে আপ ডাউন স্লাইড কৰিব পাৰিব গতিকে এক্সেলৰ মেইন ইণ্টাৰফেচটো ইমানেই আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল যদি ভিডিঅ'টো হেল্পফুল হ'ল তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকিব য'ত নেকি আমি এক্সেলৰ ওপৰত আৰু কথা ডিছকাছ কৰিম আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই